ওয়েলকাম গাইজ মোৰ আৰু এটা নতুন ভিডিঅ'লৈ আৰু গাইজ আজি যিহেতু দেওবাৰ সেয়া চাওক অলপ অলপ ৰ'দ দি আছিলে মই আজি ৰাতিপুৱা 7টা বজাতে উঠি খৰি ফালি কেনে মানে বৰষুণ দিয়াৰ কাৰণে এইকেইদিন খৰি চৰি ফালিব পৰা নাছিলোঁ আৰু আজি দেওবাৰ ৰ'দ দিছে কাৰণে ৰাতিপুৱা শুই উঠি খৰি অলপ ফালিলোঁ তাৰপিছত ভাবিছোঁ আজি বজাৰ যাম বতৰটো ভালেই কৰিছে আৰু বজাৰ যাম আৰু শাক পাচলি কেইটামান আনিম আৰু মোৰ মানুহজনীও বলবম পালি আছে সেইকাৰণে ঘৰ চৰ আজি মানে অৱস্থাই নাই ঘৰ মুচি আছেতো মানে যিমান বস্তু আছে চব বাহিৰত ওলাই দিছোঁ সেয়া চব চকী চেণ্ডেল আৰু এইকেইটাক চব ৰাতিপুৱা হ'লেই মানে আমাৰ পকাতে এনেকৈ শুই থাকে আৰু যদি কামত যাওঁ পিছে পিছে ৰাতিপুৱা যাব অলপ দূৰৰ পৰা এৰি আহিব আকৌ যেতিয়া সন্ধিয়া মই কাম ছুটি কৰি আহিব সময়ত এনেকৈ ৰাস্তাত ওলাই থাকে আৰু ইহঁতেও চাগে ভাবে যে মোৰ মালিকে আহি আছে কিবা এটাতো আনি দিছে খাবৰ কাৰণে আৰু গাইজ মই মানে কামত গ'লে যদি টিফিন লৈ কিনে যাওঁ তো ভাত ইমান খাব নোৱাৰোঁ ইমান অকণমান খাওঁ বেছি খাব নোৱাৰোঁ গৰমৰ কাৰণে যিহেতু মই ৰঙৰ কাম কৰোঁ ৰঙৰ মানে যিমান চেণ্ট মুখত সোমাৰ কাৰণে ভাত খাব মন নাযায় সিহঁতে এইটোৱে ভাবে আৰু যেতিয়া মানে টিফিন ঘূৰাই আনো অলপ খাই কিনে তেতিয়া সিহঁতক আনি কিনি সন্ধিয়া দিওঁ এনেকৈ মোৰ ভিতৰত সোমাৰ লগে লগে নেহুটোৱে চাই থাকে চৰি অকণমান ভুল হৈ গৈছে মানে কিবা নিদিয়ালৈকে একদম ওচৰতে থাকিবা যেতিয়া দি দিবি সিহঁতক আৰু দেখি নাপাওঁ গোটেই দিনটো ক'ত যাব জানো অকল ৰাতিপুৱা আৰু সন্ধিয়াহে পাব আৰু গোটেই দিন গাইড ক'ত থাকে নাজানো আৰু গাইজ আপোনালোকক বহুত বহুত ধন্যবাদ আপোনালোকে গম নাপাই চাগে মোৰ 100টা ছাবস্ক্ৰাইব কমপ্লিট হ'ল বহুত বহুত ধন্যবাদ গাইজ আপোনালোকক আৰু এনেকৈ ছাপোৰ্ট কৰি থাকিব যাতে মোৰ 1K ছাবস্ক্ৰাইব সোনকালে হয় আৰু যোনে যোনে ভিডিঅ'টো নতুন চাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব তো গাইজ আজিলৈ ভিডিঅ'টো ইমানটোৱেই আৰু লগ পাম নেক্সট ভিডিঅ'ত